আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি হৈছে 5 ফেব্ৰুৱাৰী আৰু মই আজি তেজপুৰলৈ গৈছিলোঁ মানে ডক্টৰ দেখুৱাবলৈ। মই ভবাই নাছিলোঁ মোৰ ইমান কম বয়সতে যেন এনেকুৱা এটা বেমাৰ হ'ব আৰু কি বেমাৰ হৈছে ভিডিঅ'টো আগলৈকে চালে আপোনালোকে গম পাব। আজি আমি 6:30 মান বজাতে ওলাইছিলোঁ। আগতে এদিন গৈছিলোঁ 2 মাহ আগত। সিদিনাখন 4:30 মান বজাতে ওলাইছিলোঁ ৰাতিপুৱা আৰু আজিহে মানে 6:30 হ'ল। তেখেত ৰাতি মানে 2 মান বজাত আহিছিলে। তেখেত ক'ৰবাত গৈছিলে কিবা কামত, সেয়েহে তেখেতৰ টোপনি ভালকৈ হোৱা নাই বুলি গা ভাল লাগি থকা নাছিলে, সেইকাৰণে মই অলপ দেৰিকৈ ওলালোঁ আজি। আৰু এতিয়া আহি আমি মিছা পালোহি। এই বেমাৰটো হৈ থকা মোৰ 3 বছৰ মানেই হ'ল। মানে ইফালে সিফালে মই ডক্টৰক দেখুৱাই আছিলোঁ। মোৰ বেমাৰ হৈছে মানে চুগাৰ আৰু চুগাৰৰহে ডক্টৰ দেখুওৱা নাছিলোঁ, এনেই মানে বেলেগ বেলেগ ডক্টৰ দেখুৱাই আছিলোঁ। তেওঁলোকে ঔষধ দিছে, দিলেও মানে খোৱাৰ টাইম টেবুলবিলাক ইমান ভালকৈ কোৱা নাছিলে বা চুগাৰৰ ডক্টৰ এজনে যিমান ধুনীয়াকৈ আপোনাক বুজাই দিব এনেকুৱাকৈ বুজাই দিব পৰা নাছিলে। তেওঁলোকে এনেই টেবলেট দিছে আৰু মই খাইছোঁ। মানে বাঢ়াও নাই আৰু ভালকৈ কমাও নাই, 200ৰ ওপৰত যোৱা নাই কেতিয়াও, আৰু 210-20 মান এনেকুৱা হৈছিলে, ইয়াতকৈ ওপৰত যোৱা নাই। কাৰোবাৰ যদিহে প্ৰথম ডায়েবেটিছ ধৰা পৰিছে তেনেহ'লে আপোনালোকে সাধাৰণ বেমাৰ বুলি নেভাবিব। মানে এবাৰ ডায়েবেটিছ হোৱাৰ পিছত কিডনীৰ পৰা লৈ বহুত কিবা কিবি মানে বেমাৰে দেখা দিয়ে আৰু সেইকাৰণে আপোনালোকে প্ৰথমতে হোৱাৰ লগে লগে ডক্টৰক দেখুৱাব আৰু ডক্টৰে যি পৰামৰ্শ দিয়ে এই পৰামৰ্শত চলিব, তেতিয়াহে মানে আপোনালোকৰ বেমাৰটো কমিব। আৰু মই 2 মাহ আগত যেতিয়া আহিছিলোঁ তেতিয়া মোক মানে ছাৰে ক'লে তোমাৰ বয়সো কম আৰু বেছি দিন হোৱা নাই আৰু ইমান বেছি বাঢ়াও নাই, তুমি হেৰি কৰিবা 2 মাহৰ টেবলেট খোৱা আৰু 2 মাহ পিছত আকৌ আহিবা। সেয়েহে মই আজি আকৌ আহিলোঁ 2 মাহ পিছত। আজি বা কি কয় আপোনালোকক মই জনাম। আৰু এতিয়া আহিয়ে মানে খালী পেটত ব্লাড দিলোঁ। ব্লাড দি থৈ আহিলোঁ এইফালে। এতিয়া মানে টেবলেট খাব লাগিব আৰু টেবলেট খোৱাৰ পিছতো কিবা নাস্তা খাব লাগিব, সেয়েহে মই ইয়াত টেবলেট খালোঁ। টেবলেট খোৱাৰ আধা ঘণ্টাৰ পিছতহে মানে আকৌ কিবা নাস্তা খাব লাগিব, সেইকাৰণে মই ইয়াত টেবলেট খাই বহি আছিলোঁ আৰু আপোনালোক ভাবিলোঁ তাকে কিবা খুৱাই লওঁ। টেবলেট খোৱাৰ পিছত মোবাইলত এলাৰ্ম লগাই বহি আছিলোঁ, মানে আধা ঘণ্টাৰ পিছতহে কিবা খাব লাগিব, সেইকাৰণে আধা ঘণ্টাৰ পৰা 1 মিনিট আগত খালেও আকৌ মোৰ টেবলেটটোৱে কাম নাহিব। মানে যোৱাবাৰ ছাৰে কৈ দিছিলে মোক, তুমি যদি 1 মিনিট আগতো কিবা খাই দিয়া তেনেহ'লে তোমাৰ এই টেবলেটে কাম নাহিব। সেইকাৰণে মানে আধা ঘণ্টা বহি পিছত পুৰি চব্জি খাই ল'লোঁ আৰু এতিয়া আকৌ আহিলোঁ ইয়ালৈ। ইয়াত আহি আকৌ 1.5 ঘণ্টা বহি থাকিব লাগিব। খোৱাৰ পিছত 1.5 ঘণ্টা পিছতহে আকৌ ব্লাড ল'ব, সেইকাৰণে আমি ৱেইটিং ৰুমতে বহি আছিলোঁ। অইন দিনা আৰু বেছি মানুহ হয়, আজি অলপ কম আছিলে। কম হ'লেও মানে মোৰ নম্বৰ 28 নম্বৰ আছিলে আৰু 28 নম্বৰৰ পিছতো বহুত পেচেণ্ট আছিলে, হ'লেও কম আছিলে। মানে ইমানেই আজিকালি চুগাৰ বেমাৰটো বাঢ়িছে আৰু চব মানুহ ইয়াতেই আহে নেকি, মোৰ এনেকুৱাই লাগিছে। বয়সস্থ মানুহে আছে বেছিভাগ, কিন্তু মোৰহে অলপ কম বয়সৰ মাজত। আৰু যোৱাবাৰ আহোঁতে ছাৰে ক'লে তোমাৰ ইমান বয়স কম, এতিয়াই চুগাৰ হৈছে আৰু তুমি হেৰি কৰা, মানে চেষ্টা কৰা সোনকালে কমি যাব পাৰে, 2 মাহ পিছত মই তোমাৰ টেবলেট বন্ধ কৰি দিম, তেখেতে কৈছিলে। 1.5 ঘণ্টাৰ পিছত ব্লাড দি ভাবিলোঁ ইয়াত বহি থকাতকৈ আপোনালোক লৈ অলপ ফুৰি আহোঁগৈ। আৰু সৰু বাচ্চা থাকিলে বহুত আমনি কৰি থাকে, বহি থাকিব মানে মন নাযায় সিহঁতক। আকৌ বেছি সময় মোবাইল চাই থাকিলেও তাৰ ভাল নলগা হৈছে, সেয়েহে মানে ভাবিলোঁ আমাৰ যেতিয়া আমি ওলাই আহি আছিলোঁ তেতিয়া 2 নম্বৰ পেচেণ্ট হৈছিলে আৰু মোৰ 28 নম্বৰ আছিলে। ভাবিলোঁ অলপ ফুৰি আহোঁগৈ। বহুত সময় লাগে এজন এজন পেচেণ্টৰ লগত, মানে ছাৰে ইমান ধুনীয়াকৈ বুজাই দিয়ে গোটেইখিনি কথা, কি খাব লাগে, কেনেকৈ শুব লাগে, কেনেকৈ এক্সাৰচাইজ কৰিব লাগে, গোটেইখিনি তেখেতে ভালকৈ বুজাই দিয়ে। খোৱা বোৱা বহুত হিচাপ থাকে চুগাৰ বেমাৰত। আৰু এতিয়া টিকেট ল'লোঁ, টিকেট লৈ ভাবিলোঁ ভিতৰলৈ সোমাই যাওঁ। আৰু ইয়াত দেখক বাহিৰৰ পৰা কেনেকুৱা দেখি, বাহিৰৰ পৰা দেখিবলৈ বহুত ভাল লাগি আছিলে। আৰু আগতে মই 2-3 বাৰমান আহিছোঁ, ডাঙৰ ল'ৰাটোকো লৈ আহিছোঁ। আজি তাক অনা নাই, মানে তাৰ স্কুল আছে, মোৰ লগত ফুৰিব আহিলে তাৰ অসুবিধা হ'ব বা ক্লাছ হ'ব। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আগতে যেতিয়া আহিছিলোঁ তেতিয়াতো মোবাইল মোৰ হাতত নাছিলে, তেখেতৰ লগত মোবাইল আছিলে।
আৰু তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু এতিয়া যিহেতু মই ভিডিঅ' বনাওঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ ভালকৈ দেখুৱাই দিওঁ। ভিতৰৰ গোটেইখিনি মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিম। আপোনালোকে নহাজনে ভালকৈ ঘৰতে বহি চাব পাৰিব। আৰু আফনান দৌৰি দৌৰি গৈ আছিলে, আমাকো মাতি আছিলে সোনকালে আহা সোনকালে আহা। সি সিদিনাখন আহি গম পালে পাৰ্কত আহিলে ফূৰ্তি আৰু খেলিব পায়, সেইকাৰণে সি মোক পূৰা চিঞৰি আছিলে। আৰু ওপৰৰ পৰা তললৈ চাবলৈ বহুতে ভয় লগা হয় আৰু ওখ পাহাৰৰ নিচিনা জেগা হয় আৰু এনেকুৱাকৈ কাটি কাটি ডিজাইন বনাই বনাই থৈছে। আৰু এইখিনিত এয়া মূৰ্তি বনাই থৈছে, ধুনীয়াকৈ কলহ দি পানী পেলাই আছে, দেখিবলৈ বৰ ভাল লাগিছিলে। সেয়েহে তেখেত গ'ল প্ৰথমতে ওচৰলৈ গৈ চাই আহিলে। পিছত ভাবিলোঁ ময়ো গৈ ওচৰৰ পৰা চাই আহোঁ। দূৰৰ পৰা চাই থাকিলেও ভাল লাগি আছিলে, ভাবিলোঁ ওচৰৰ পৰা অলপ চাই আহোঁ আৰু অলপ ভাল লাগিব। সেয়েহে ওপৰত উঠি আহিলোঁ। দেখোন কিমান ধুনীয়াকৈ পানী ঢালি আছে আৰু পানীখিনি বহুত ধুনীয়া আছিলে। পানীখিনি অলপ ভালকৈ চাই ল'লোঁ, কিমান ধুনীয়া লাগি আছে পানীখিনি পৰি থকাৰ সময়ত। অগ্নিগড় পাৰ্কখনৰ কাহিনী এটা আছে, মই কাহিনী ভালকৈ নাজানো, সেইটো কাৰণে ক'ব নোৱাৰিম আপোনালোকক। যি মই দেখি আছোঁ তাকে আপোনালোকক দেখুৱাম। আৰু এই আপোনাৰ দৌৰি দৌৰি গৈ আছে, খং কৰি আছে আৰু ওপৰৰ ফালে কিবা দেখি আছিলে। ইয়াতো কিবা বনাই থৈছে, পানীৰ শব্দ হৈ আছিলে, সেইটো কাৰণে ইয়াতে তেওঁলোকে থিয় হৈ চাই আছিলে। আৰু ওপৰৰ পৰা তলফালে দেখক কেনেকুৱা দেখা যায়। আৰু ইয়াত ফটো কেইখনমান উঠাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ। আৰু এইটো ৰাস্তাৰে গ'লে সোনকালে ওপৰলৈ উঠিব পাৰি। এইফালে গ'লে সিফালৰ গোটেইখিনি ফুল কিবা কিবি লগাই থৈছে যেন, এইখিনি মানুহে নেদেখে। এইফালে গ'লে ডাইৰেক্ট ওপৰত উঠি যায় আৰু ওপৰৰ পৰা আকৌ এইফালে নামি গুচি আহে, কিন্তু এইফালে যেন কি আছে বহুতেই নেদেখে। আৰু এইফালে ধুনীয়াকৈ ফুল লগাই থৈছে। এতিয়া যিহেতু ঠাণ্ডাৰ দিন, সেইকাৰণে অলপ ফুলৰ অৱস্থা বেয়া হৈ আছে। যেতিয়া বৰষুণ দিব তেতিয়া বহুত ধুনীয়া হয় ইয়াৰ ফুলখিনি। আৰু এইটো ছাইডত বেছিভাগ ফুলেই লগাই ৰাখে। আৰু ইয়াত দেখক চিৰি কেনেকুৱানো বনাই থৈছে, বহুত ওখ জেগা হয় আৰু ওপৰৰ পৰা তললৈ চালে বহুতেই ভয় লাগে। আৰু ইয়াৰ চাৰিওফালে ধুনীয়াকৈ ফুল লগাই থৈছে। আৰু এইফালে আফনানে যি মন গৈ আছে তাকে ডিজাইন কৰি আছে, মাতি আছে, চিঞৰি আছে। সি সোনকালে গৈ খেলিব লাগে, সি জানে আজিকালি পাৰ্কত গ'লে খেলিবলৈ কিবা কিবি পায় বুলি। আৰু ইয়াত দেখক বেলি ফুলখিনি ইমান ধুনীয়া লাগি আছিলে। মোৰ ফুলখিনি দেখি লাহে লাহে গৈ আছিলোঁ, সি তাৰ বহুতেই আমনি লাগি আছে। আৰু ইয়াত দেখক এবিধৰ পিছত এবিধ ইমান ধুনীয়া ধুনীয়া ফুল, মোৰ দেখি বহুতেই ভাল লাগি আছিলে। আৰু ইয়াত মই বহুত সময় আছিলোঁ আৰু সি বহুত চিঞৰি আছিলে জল্দি যাবলৈ। এই ফুলখিনি দেখক ইমান ধুনীয়া লাগি আছিলে। নাৰ্জী ফুল মই এনেও ভাল পাওঁ আৰু এনেকুৱাকৈ বেছিকৈ লগাই থাকিলে বহুতেই ভাল লগা হয় দেখিবলৈ। মোৰ ঘৰত এনেকুৱা সুবিধাৰ জেগা নাই, নহ'লে মই লগাই থলোঁ হয়। এয়া দেখক কিমান ধুনীয়া লাগি আছে আৰু কালাৰটো ইমান ধুনীয়া। বেলেগ কালাৰৰ হ'লে ইমান ভাল নালাগিলেও হয়, বহুতেই ভাল লাগি আছিলে। আৰু এয়া দেখক বেলি ফুলখিনি ওচৰৰ পৰা দেখুৱাই দি আছোঁ। বেলিৰ নিচিনাই দেখি আছে, এতিয়া ৰংটো বেলিৰ নিচিনাই লাগি আছে, ইমান ধুনীয়া লাগি আছিলে ফুলখিনি। আৰু এইফালে বেলেগ কিবা কিবি ফুল লগাই থৈছে, এইটো ছাইডত বেছিভাগ ফুলেই লগাই থৈছে। সিফালে আছে থাকিলেও ইমান বেছি নাই, এইটো ছাইডতহে ভালকৈ ফুল লগাই থৈছে, দেখিবলৈ বহুত ভাল লগা। আৰু আফনানে চিঞৰি আছিলে বুলি ভালকৈ এখন ফটো উঠাব পৰা নাই। তাক কৈছিলোঁ তুমি ফটো উঠা, সি কয় নাই মই ফটো নুঠোঁ, মই ওপৰৰ ফালে আৰু জল্দি উঠিম। আৰু এই ফুলখিনিও দেখক কিমান ভাল লাগি আছিলে। পানী দিয়াৰ কাৰণে অলপ ভাল হৈ আছে। আৰু এনেই বৰষুণৰ দিন হ'লে বহুত ধুনীয়া হৈ থাকিলে হয়, এতিয়া নিজে পানী দি আছে। আৰু এতিয়া ইয়াত দেখক আহি আফনানে খেলিবৰ জেগা পালে। হ'লেও এই বস্তুখিনি বেয়া হৈ গৈছে, বহুত দিনৰে হয় চাগে, সেইকাৰণে তেওঁলোকে ইয়াত খেলিবলৈ সুবিধা দিয়া নাই। কিবা কিবি বান্ধি থৈছে, পোৱালীয়ে খেলিলে দুখ পাব বুলি। আৰু আফনানক ক'লোঁ নামি আহা, সি বহুত খং কৰি নামি আহিছে। সি বহুত ইয়াত অহাৰ পিছৰ পৰাই চিঞৰি আছিলে জল্দি উঠিব লাগে। আৰু আহি যেতিয়া দেখিলে তাৰ খেলাৰ জেগাটোৱে ভাল নহয়, তেতিয়া বহুত খং উঠিছিলে।
আৰু এই গোটেইখিনি ঘূৰি আহি এইখনেই হৈছে মানে চোতালৰ নিচিনা জেগা, ধুনীয়াকৈ প্লেন কৰি ৰাখিছে এই জেগাখিনি। আৰু ইয়াতো কিবা কিবি এই মূৰ্তি বনাই থৈছে। এয়া দেখক কিমান ধুনীয়াকৈ মূৰ্তি বনাই থৈছে, দেখিবলৈ বৰ ভাল লাগি আছিলে। আৰু এয়া চাৰিওফালে মানে ধুনীয়া এটা পৰিৱেশ, পানীৰ মানে আৱাজ হৈ আছে, মটৰ দি পানী পেলাই আছিলে চাগে, বহুত ভাল লাগি আছিলে শব্দ শুনি। উষা চিত্ৰলেখা মানে এনেকুৱাকৈ জেগাই জেগাই মূৰ্তি বনাই লেখি লেখি থৈছে তেওঁলোকে নামবিলাক। আৰু এইফালেও এয়া কিবা ফুল আছিলে, আৰু এয়া পানীত দিছিলে চাগে ফুলত, পাইপ এনেকুৱাকৈ পেলাই থৈছে। ইয়াত বহিবলৈ জেগা বনাইছে, দেখক কিমান ধুনীয়াকৈ, ভাল লাগি আছিলে এইখিনিও চাই। আৰু তেখেত এতিয়া অলপ তললৈ গৈ আছিলে কিবা কামত, আৰু আফনানেও মানে সিও লগত যাব লাগে, তাক মাতি আছিলে, সি অহা নাছিলে। আৰু সিও গৈছিলে গৈ তেখেতৰ লগতে। এতিয়া যেতিয়া দেখিলে তেখেত নাই ইয়াত, সি আকৌ দৌৰি গুচি আহিলে, মানে তাৰ চাগে অলপ ভয় লাগিছে, দৌৰি আহিছে। আৰু এইফালে দেখক কিমান ধুনীয়াকৈ বেলি ফুল লগাই থৈছে। মোৰ এনেকুৱা ফুল দেখিলে মন যায় অলপ সময় ওচৰতে বহি থাকোঁ নেকি। পিছে বাচ্চা লৈ গ'লেনো ক'ত আপুনি কিবা সৌন্দৰ্যৰ উপভোগ কৰিব পাৰিব। সিহঁতে আমনি কৰি থাকে, বহুত আমনি কৰে। আৰু সি ওপৰলৈ উঠিবলৈ বহুত আমনি কৰি আছিলে, সেয়েহে ভাবিলোঁ ইয়াৰ পৰা কিবা লৈ দিওঁ। আৰু ময়ো একাপ কফি খাই ল'লোঁ, এইফালে তাকো কিবা লৈ দিলোঁ, মানে চৰ্বত লৈ দিলোঁ। সি নেখায়, বাপেক অহাৰ পিছত ওপৰত উঠি পিছতহে খাব, মানে নহ'লে সি নেখায়। এই বাপেকক আগবঢ়াই আনিবলৈ গৈ আছিলে। আৰু আমি অহাৰ সময়ত বেছি মানুহ নাছিলে, এতিয়া মানে লাহে লাহে বহুত মানুহ ভিৰ হৈ আছে। আৰু আমি 4-5জনমান আছিলে চাগে আমি যেতিয়া আহিছিলোঁ। আৰু এতিয়া দেখক মানুহ লাহে লাহে ভিৰ হৈ আছে। আৰু যিকোনো জেগাত আহিলে অলপ মানুহৰ পৰিৱেশ বেছি দেখিলে ভালেই লাগে। আৰু তেখেত আহি এতিয়া কফি খাই ল'লে। আৰু ইয়াৰ তলতো মানে কিবা মূৰ্তি বনাই থৈছে, পিছলৈ মই দেখুৱাম। আৰু এয়া কোনোবা স্কুলৰ ছাত্ৰ লৈ আহিছে চাগে, একেলগে 2-3খনমান গাড়ী আহিছে নেকি, বহুত ছাত্ৰ একেলগে আহিছে। আৰু এয়া মাষ্টৰে তেওঁলোকক এনেকুৱাকৈ হাতত টানি টানি উঠাই আছে, মানে এইফালে আহিলে শ্বৰ্টকাট হয়, হ'লেও গোটেইখিনি বস্তু নেদেখি তেওঁলোকে মানে এইফালে ডাইৰেক্ট ওচৰৰ ৰাস্তাৰ পৰা এইফালে গুচি আহিলে, সেইটো কাৰণে মানে উঠিবলৈ অসুবিধা হৈ আছে। সিফালে আহিলে অসুবিধা নহ'লে হয়। আৰু এয়া দেখক, ইয়াৰ তলৰ পৰা কেনেকুৱানো ওপৰখন দেখা যায়, বহুত মানে ভয় লগাই হয় তলৰ পৰা। আৰু এতিয়া তেখেতৰ কফি খোৱা হ'ল, এয়া আফনানক লৈ উঠি আছে। সি নিজে উঠিব পাৰে, হ'লেও মানে মইহে তাক তেতিয়া উঠিবলৈ দিয়া নাছিলোঁ, ভয় লাগে দিয়কচোন। তেখেত লগত থাকিলে আৰু ইমান চিন্তা নাই। আৰু তেওঁলোকক মই সুধিছিলোঁ ক'ৰ পৰা আহিছে, তেওঁলোকে ক'লে হোজাই স্কুলৰ পৰা আহিছে বুলি। স্কুলৰ নাম কোৱা নাই, এনেই কৈছে হোজাইৰ পৰা আহিছোঁ। বহুতে উঠিছে আৰু নামিছে, মানে ইয়াত উঠাৰ সময়তে ওপৰলৈ উঠাৰ পিছত মানে অলপ লৰি থকা যেন অনুভৱ হয়। বহুতে ভয়ো খাইছে, আৰু বহুতে মানে ভয় খোৱা নাই। আৰু আফনানে মানে তাৰ চৰ্বতটো খোৱাই নাছিলে, সি ওপৰত উঠিহে খায়। এতিয়া বাপেকে খুলি দিছে, তাক কৈছিলে বহি খাবলৈ, সি নবহে, থিয় হৈয়ে খাই আছে। ইয়াৰ ওপৰত উঠিলে মানে তেজপুৰৰ গোটেই টাউনখনেই দেখি, ইমান ওপৰত মানে এই ঠাইখিনি। আৰু ইয়াৰ চাৰিওফালে অলপ দেখুৱাই দি আছোঁ কেনেকুৱা ইয়াৰ পৰিৱেশটো, আৰু কি কি দেখা যায়। ইয়াৰ ব্ৰহ্মপুত্ৰ কিমান ওচৰত দেখক, ওচৰতে আছে। এইফালে মানে অলপ তললৈ নামি গ'লে একেবাৰে ওচৰতে হয়। আৰু এয়া গোটেইখিনি ছাত্ৰৰ, কোনোবাই ফটো উঠাইছে, কোনোবাই ৰিলচ বনাইছে। আৰু এয়া দেখক কিমান ধুনীয়া লাগি আছে, চাবলৈও বহুত ভাল লাগি আছিলে। আৰু ভাবিছিলোঁ অলপ সময় থিয় হওঁ, গৰমো বেছি লাগি আছিলে, আৰু ছাত্ৰও বহুত বেছি আছিলে, সিহঁতৰ অসুবিধা হোৱা যেন লাগি আছিলে। মানে সিহঁতে ফটো উঠিব, ৰিলচ বনাব, ইয়াত বেছি মানুহ থাকিলে সিহঁতৰ অসুবিধা অলপ হ'বই। সেয়েহে আমি নামি গৈছিলোঁ, আফনানক দেখুৱাবলৈহে মানে ওপৰলৈ আহিছিলোঁ, সেইকাৰণে তাক দেখুৱাই লোৱা হৈ গ'ল। আমি নামি আহিলোঁ। এয়া দেখক ওপৰৰ পৰা তলৰ পৰিৱেশটো কেনেকুৱা। খুঁটাৰ এই ওপৰৰ বস্তুটো চিনি পাইছেনে? আমাৰ এই টকাৰ ওপৰত যেন এটা বাঘৰ নিচিনা মুখ থাকে, এই মুখখন হয় এই খুঁটাটোৰ ওপৰত বনাই থৈছে, দেখিবলৈ ভাল লাগিছিলে। আৰু ইয়াতে তেওঁলোক গৈ থিয় হ'লে, মই কেইখনমান ফটো উঠাইছিলোঁ ইয়াতে। আৰু এতিয়া দেখক, এয়া মই ভালকৈ দেখুৱাই দি আছোঁ। এয়া দেখক বহুত ওপৰলৈ আছিলে ডিজাইনটো, আৰু চাৰিওফালে অলপ ঘূৰাই দেখুৱাই আছোঁ।
আৰু এয়া দেখক ওপৰখন কেনেকুৱা দেখা গৈ আছে কোনোবা নামি আছে আৰু কোনোবা উঠি আছে আৰু বহুত ৰ'দ আছিলে আমাৰ ফালে ইমান ৰ'দ নাথাকে বা দিনত ইমান গৰমো নাথাকে ৰাতিয়ে দিনে ঠাণ্ডা সমানেই থাকে কিন্তু ইয়াত বহুত গৰম হয় আৰু এয়া দেখক এই গছজোপাত মানে এটাও পাত নাই বৰষুণ দিয়াৰ পিছতহে চাগে পাত ওলাব আৰু এইখিনি ফুলো বহুত ভাল লাগি আছিলে আৰু ইয়াৰ চাৰিওফালে মানুহ আৰু মানুহ চবেই মানে ফটো উঠোৱাত ব্যস্ত আৰু ইয়াৰ ওচৰৰ মানে ব্ৰহ্মপুত্ৰ নদীখন দেখিবলৈ বহুত ভাল লাগি আছিলে আৰু এতিয়া আমি ওপৰৰ পৰা তলফালে নামি গৈ আছোঁ মানে আমি এফালৰ পৰা উঠিছোঁ আৰু এইফালে নামি যাম আৰু ইয়াৰ পৰা দেখক তলৰ চিৰিখিনিলৈ দেখিলে গম পাব কিমান তলত আছে আৰু আমি কিমান ওপৰত আছোঁ এতিয়া আৰু ইয়াত কিবা যুদ্ধৰ মানে মূৰ্তি বনাই থৈছে মূৰ্তিখিনি দেখি আফনান ভিতৰত সোমাব বিচাৰিছিলে সি চুই চাই পিছত মানা কৰিলোঁ তাক ইয়াত মানে লিখা আছে বৰ্ডত ভিতৰত সোমাব নালাগে বুলি আৰু আপোনালোকে যোনে গম পায় তেওঁলোকে চিনি পাব কিহৰ যুদ্ধ হৈ আছিলে বৰ্ডত লিখা আছিলে চাগে মই দেখা নাই ৰ'দ বেছি আছিলে সেইকাৰণে এয়া অলপ ভালকৈ দেখুৱাই দিলোঁ আপোনালোকক আৰু ইয়াৰ পৰাই ওপৰৰ মানে বিল্ডিংটো ভালকৈ দেখুৱা গৈ আছে আৰু এয়া দেখক ওপৰৰ পৰা তললৈ কেনেকুৱা দেখা যায় আফনানে কিবা খং কৰি গৈছিলে নেকি আকৌ পিছত আহিছে এইফালেও দেখক কিমান ধুনীয়াকৈ মূৰ্তি বনাই থৈছে মূৰ্তি বনোৱা মানুহখিনিও যেন ইমান ধুনীয়াকৈ কাটি কাটি মূৰ্তি বনাব পাৰে সিহঁতৰো বহুত আচৰিত টেলেণ্ট হয় আৰু দেখিবলৈ বহুত ভাল লাগি আছিলে ইয়াত তেওঁলোকে বাপেক পিতেকে অলপ সময় মানে থিয় হৈ ভালকৈ চালে আৰু এয়া মই চাৰিওফালে অলপ দেখুৱাই দি আছোঁ এইফালেও কিবা মানে যুদ্ধ লাগি আছিলে এয়া দেখক আৰু এতিয়া আমি তললৈ নামি গৈ আছোঁ তলতো এয়া মানে ভেকুলীৰ ছাতি ভেকুলী এনেকুৱা কিবা ডিজাইন দি থৈছে ইয়াত আফনান যাবলৈ আমনি কৰি আছিলে আৰু এতিয়া তাক লৈ নামি গৈ আছোঁ আৰু এইফালৰ পৰা চাৰিওফালে অলপ দেখুৱাই দি আছোঁ জলদি যাবলৈ মানে মাতি আছে আমাক যোনফালে যায় মানে তাৰ লগে লগে আমিও জলদি যাব লাগে আৰু এই ছাতিখিনি দেখক কিমান ধুনীয়াকৈ বনাইছে আৰু সি এতিয়া ভেকুলীৰ ওপৰত উঠিছে এই জেগাখিনি সৰু বাচ্চাৰ কাৰণে বনাই থৈছে চাগে খেলিবলৈ বহুত আৰাম পাব সিহঁতে আৰু ইয়াতে মানে কেইখনমান ফটো উঠিলোঁ আফনানে অলপ সময় ইয়াতে খেলিলে আৰু আমিও মানে থিয় হৈ চালোঁ তাক সি কি কৰিছে কি নাই আৰু তাৰপিছত ভাবিলোঁ নাই এতিয়া আমাৰ যোৱাটোৱে ভাল হ'ব কিয়নো আমাৰ ডক্তৰে চোৱাৰ সময় হৈ যাব এতিয়া আমি নামি গৈ আছোঁ আৰু এইফালেও আৰু কিবা অলপ বাকী আছিলে মানে ওপৰৰ পৰা যেন আমি দেখিছিলোঁ কিবা পানী পৰি আছিলে এইখিনিয়ে ইয়াত আছিলে আৰু এইখিনিয়ে মানে লাষ্ট আছিলে কিবা মূৰ্তি বনাই ৰাখিছিলে আৰু আফনানে এয়া ব্লগ বনাই গৈ আছিলে মানে সি আজিকালি সৌৰভ যোশীৰ ব্লগ চোৱা হৈছে সেয়েহে মানে কেনেকুৱানো সিহঁতে কথাবিলাক পাতে সেয়া সি শিকিছে আজিকালি আৰু ইয়াত এয়া মূৰ্তি ধুনীয়াকৈ বনাই ৰাখিছিলে অলপ ভালকৈ দেখুৱাই দি আছোঁ চাৰিওফালৰ পৰা আৰু এই পানী পৰা ডিজাইনখিনিয়ে দেখিবলৈ বেছি ভাল লাগে বহুত ধুনীয়াকৈ বনাই ৰাখিছে আৰু এয়া দেখিবলৈ ভাল লাগি আছে দেখক ইফালে আফনানে বাপেকৰ ফটো উঠাই আছে কেনেকুৱা থিয় হ'ব লাগে তাকো সি শিকাই দি আছে আৰু এতিয়া আমি তাৰ পৰা আহিলোঁ আকৌ ডক্তৰৰ ওচৰলৈ আহি পালোঁ 18 নম্বৰ গৈছে আৰু আমি ইয়াতো আকৌ বহুত সময় বহিব লগা হ'ল মানে এজন পেচেণ্ট চাওঁতে বহুত সময় লাগে আৰু এয়া দেখক চব বহি আছে মানে বহুত চবৰে আমনি লাগি আছে যিমান পেচেণ্ট আহিছে ৰাতিপুৱা সোনকালে আহিব লগা হৈছে মানে 6টাৰ পৰা 8টাৰ ভিতৰত আহি পাব লাগে আৰু এতিয়া আমি ডক্তৰ দেখাই ঘূৰি গৈ আছোঁ আৰু ছাৰে ক'লে চুগাৰটো এতিয়া নৰ্মেল হৈ আছে হ'লেও মানে এতিয়া ৰোজা মাহ আহি আছে কিবা খোৱা বোৱাত অসুবিধা হ'ব পাৰে সেইকাৰণে তেখেতে মানে আগৰ টেবলেটতকৈ অলপ কম পাৱাৰৰ টেবলেট দিছে আৰু 2 মাহৰ তেখেতে ক'লে এই 2 মাহৰ টেবলেট খোৱাৰ পিছত আকৌ তুমি ঈদৰ পিছত আহিবা আৰু ৰোজা মাহত কেনেকুৱা টেবলেটখিনি খাব লাগিব সেই নিয়মটো ভালকৈ তেখেতে বুজাই দিছে এনেই ধৰকচোন নৰ্মেল আমি মানে ৰাতিপুৱা চাহ বিস্কুট খোৱাৰ পিছতে টেবলেট খাবলৈ দিছিলে আৰু ৰোজা মাহতনো কেনেকুৱা খাব পাৰি তাকে ভালকৈ বুজাই দিলে যেন আপুনি ইফতাৰ কৰাৰ সময়তে
পানী খাব, পানী খোৱাৰ পিছত খেজুৰ খাব নালাগে, হ'লেও এটা খাব, খাই নামাজ পঢ়িব, টেবলেট খাই ল'ব খেজুৰ খোৱাৰ পিছত, নামাজ পঢ়ি পিছত মানে আপুনি আধা ঘণ্টা পিছতহে আকৌ আপুনি ইফতাৰটো ভালকৈ কৰিব পাৰিব। মানে তেখেতে ভালকৈ নিয়মখিনি বুজাই দিলে আৰু ঔষধ গোটেইখিনি লৈ আহিলোঁ। আপোনালোকে সকলোৱে দোৱা কৰিবচোন মোৰ কাৰণে, মোৰ এই বেমাৰটো কমিবলৈ। ময়ো দোৱা কৰোঁ আপোনালোকৰ যাৰ যি বেমাৰ হৈছে আল্লাহ যেন সকলোৰে বেমাৰ চাফা কৰি দিয়ে আৰু সকলোৰে যেন জীৱনটো বহুত সুখময় কৰি ৰাখে। ইয়াতে মানে ডাঙৰ ফেক্টৰী আছে চাহপাতৰ আৰু ইয়াত দেখক মানুহৰ কিমান ভিৰ, মানে তেওঁলোকে এতিয়া ছুটিৰ সময় হৈছে চাগে, সেইটো কাৰণে এনেকুৱা ভিৰ হৈ আছে। আৰু ইয়াৰ পৰা অলপ যোৱাৰ পিছতে মানে আমাৰ বাইতাৰ ঘৰ আছে, ডাঙৰ বাইতাৰ ঘৰ। তেখেতে মানে মই যেতিয়াই তেজপুৰলৈ যাওঁ গম পায় তেখেতে, আৰু তেতিয়াই মানে তেখেতে ফোন মাৰি ক'ব যাওঁতে মোৰ ইয়াত ৰাতি খাই বৈ যাবি আৰামছে। আজি মানে ভাত খাওঁতে খাওঁতে আবেলি হ'ল, সেইকাৰণে তেখেতে কৈছিলোঁ আজি ভাত নেখাওঁ। তেখেতে পিছত ক'লে নাই ভাত খাব নালাগে, মই ৰান্ধি দিম, ঘৰত নি আৰামছে খাবা। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি আছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ' বা ৰেচিপি লৈ। আল্লাহ হাফিজ।